কি চাউল হয় এইটো? এইটো পাহাৰৰ চাউল হয়। আৰু চাওক গাইছ মানে চাউলটো অলপ বেলেগ ধৰণৰ হয়। এইটো ৰংকিংবক কয় এইটো। এইটো প্লেন্সত নাপাব, হোজাই ডিষ্ট্ৰিক্টত নাপাব, নগাঁও ডিষ্ট্ৰিক্টত মানে গুৱাহাটীও নাপাব। দাদাৰ নবয় এতিয়া আদা দিছে। ইয়াতে চাওক বেগতে আছে আদাবিলাক। ইয়াতে চাওক চাই লওক আদাবিলাক ইয়াতে আছে। তো বাই বাই। ফাইনেলি গৈ আছোঁ এতিয়া থাই এফচি ন? থাই এফচিৰে গৈ আছোঁ। यहाँ से कितना दूर है? 10 रोड मा। থেংক ইউ। আমাৰটো ইয়াত পাইছিলে হয় তো এইপিনে যাব লাগিব ন? 13 मा। থেংক ইউ চব ইয়াতে মানে থাই এফচি চাবলৈ আহিছে। হেপী এডভান্স খ্ৰীষ্টমাছ। আৰু এইটো চাওক ইমান ডেঞ্জাৰাছ ৰাস্তা হয়। তো আপোনালোকে এনেকুৱা ৰাস্তা আহিছেনে? কমেণ্টে কৰি জনাব আপোনালোকে। কাৰ্বি বনাই দিলে চাওক ইয়াতে পূৰা ড্ৰেছ মানে দাদাই পূৰা লগাই দিছে। আৰু ইয়াতে চাওক মোৰ ৰেডি হৈ আছে মোৰ দাদা। তো এইটো আপোনালোকৰ কি ট্ৰেডিশ্যনেল ড্ৰেছ হয় ন এইটো? ড্ৰেছ হয় এইটো। আৰু চাওক ইয়াতে আৰু বহুত কিবা কিবি আছে মানে মাফলাৰটো আনিবলৈ পাহৰি গৈছে দাদাই আৰু মালা দুটা জিনিস পাহৰি গৈছে নহ'লে আৰু মানে ধুনীয়া লাগিলেহেঁতেন। জামিলি এখন যিটো পাৰ্ক নে কি কয় এইটো পাৰ্কটো যিটো থাকে এইটো মানে আনিবলৈ পাহৰি গৈছে। তো এতিয়া গৈ আছোঁ যিটো কাৰ্বি ৰজাৰ ঘৰতে গৈ আছোঁ মানে ট্ৰেডিশ্যনেল ড্ৰেছ লগাই আজি মানে পূৰা কাৰ্বি হৈ গ'লোঁ। পাছত দেখা যাব কি হয়। তো গাইজ গৈ আছোঁ মই আৰু মোৰ দাদা কাৰ্বি ৰজাৰ ঘৰত। গাইজ ভিডিঅ'টো বেলেগ হ'বলৈ গৈ আছে এতিয়া। মানে ৰজাৰ ঘৰ যিটো হয় তো এইপিনে আছে আৰু এইটো হ'ল পূজাৰ ঘৰ হয় এইটো ন? চাওক ইয়াতে মানে ৰজাই আগতে ইয়াতে পূজা কৰিছিল ন? চাওক ইয়াতে ৰজা আগতে ইয়াতে পূজা কৰিছিল। তো মই আৰু দাদা এটা গৈ আছোঁ এতিয়া কাৰ্বি যিটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় এইটো পিন্ধি এতিয়া গৈ আছোঁ ৰজাৰ ঘৰত। কোনপিনে আছে ৰজাৰ ঘৰটো? ইয়াৰ পৰা ন? ইয়াতে মানে ৰজাবিলাকে ইয়াতে মিটিং চিটিং কৰে চাওক ইয়াতে এটা ঘৰ আছে ইয়াতে। আৰু ইয়াতে চাওক মন্ত্ৰী ৰজা একেলগতে বহি ইয়াতে মিটিং কৰে চাওক ইয়াতে চেয়াৰবিলাক ইয়াতেও আছে চকীবিলাক। গৈ আছোঁ এইপিনে এটা বোলে এটা পাথৰ আছে ন? কিহৰ পাথৰ হয় এইটো? পৰুক পৰা এতিয়া প্ৰাণ হয় একদম পৰুক যেতিয়া কাৰ্বি যেতিয়া মানে এই পৰুক এই পৃথিৱীৰত যেতিয়া কাৰ্বি জাতি যেতিয়া জন্ম নোহোৱা আগত এইটো পাথৰটো চুলে মানে বহুত বিপদ হয় আৰু চবৰ মানুহ এইটো ডেঞ্জাৰ হয়। মানে এতিয়াও এইটো মানি থাকে এই পাথৰটো। এতিয়াও মানি থাকে ন? এতিয়াও মানি থাকে। গছৰ তলত পাব এইটো। এই গছৰ তলত পায়। কোনটো গছৰ তলত আছে? এইপিনে ন? এইটো হয় পাথৰটো আপোনালোক জুম কৰি আপোনাক দেখাই আছোঁ চাওক ইয়াতে এইটো হয় পাথৰটো। আৰু ইয়াতে চাওক ইয়াতে মানে বৰ্ডাৰ দেওয়া আছে যে এইটো মানে যাব নোৱাৰে আৰু ডেঞ্জাৰৰ কাৰণে। আৰু ইয়াতে এটা জিৰণি ঘৰ আছে আপোনালোকে ইয়াত উঠি মানে আপোনালোকে ভিউটো ল'ব পাৰে। তো আপোনালোকক দেখাই আছোঁ ওপৰত উঠি ধুনীয়া এটা ভিউ আছে। তো বলক অলপ ওপৰত উঠি ভিউটো লওঁ। এনেকুৱা লাগি আছে যে মানে শ্বিলঙত যে গৈছিলোঁ মানে এনেকুৱা লাগি আছে চাওক না পাহাৰে পাহাৰ পূৰা পাহাৰ হয় এটাৰ পাছত এটা পাহাৰ এটাৰ পৰা এটা পাহাৰ হয়। তো মানে কাৰ্বি আলং ইমান ধুনীয়া গাইছ। তো আপোনালোকে আহিব আহি ইয়াতে চাওক এইটো হ'ল ভিউটো ইয়াত। মেইন ৰজা ইয়াতে থাকে সিহঁতৰ কাৰণে গভমেণ্টৰ পৰা গাড়ী এটা দিয়ে। গভমেণ্টৰ পৰা দিয়ে? গভমেণ্টৰ পৰা দিয়ে সিহঁতক। তাৰপিছত চেলাৰী দৰমহা সিহঁতে আছে তাৰ কলিগবিলাক হাবাই টিম্পু যিমান আছে আৰু আমাৰ কাৰ্বি ৰজাৰ মানে লগত মানে যেনেকুৱা মন্ত্ৰী এনেকুৱা বাহিৰৰ যোনটো কি কয় এইটো লাচিত বৰফুকনৰ নিচিনা ঠিক তেনেকুৱাই মানে গম পাইছোঁ আছে। আমাৰ যিমান কাৰ্বি টাইটেল আছে মানে মুৰব্বী অল কাৰ্বি আংলং যিমান আছে ইয়াতে আছে আৰু মুৰব্বী থাকে আৰু। তো গাইজ মানে ভিডিঅ'টো যদি দীঘল হয় তো এপিছ'ড 1 এপিছ'ড 2 হ'ব কিয়নো মানে বহুত এতিয়াতো থাই এফচি বাকী আছে। তো সেইকাৰণে কৈ আছোঁ পাৰ্ট এপিছ'ড 1 এপিছ'ড 2 কৰিব লাগিব। আৰু ইপিনৰ পৰা আহিছোঁ এতিয়া চাওক আৰু ৰজাৰ ঘৰ বাই বাই। তো আৰু এটা ৰজাৰ ঘৰ নহয় এইটো মানে পূজাতে দিয়ে খাচীয়া ৰজা আৰু কাৰ্বি ৰজাই পূজাতে দিয়ে এইটো আপোনালোক দেখাম তাতে। ঘৰৰ পৰা এতিয়া উমবাচুতে আছোঁ
আৰু ইয়াতে চাওক এই যে কাৰ্বি ৰজা আৰু মানে কাৰ্বি ৰজা আৰু খাচী ৰজা ইয়াতে মানে পূজা দিয়ে পুৰুষ আগৰ দিনত ইয়াত পূজা লগত কৰে ইয়াতে ন এইটো জৱান এইটো পাথৰ আৰু এইটো পাথৰ ইয়াতে এটা পাথৰ আছে আৰু ইয়াতে এটা পাথৰ আছে চাওক তো এতিয়া চিজন আহিলে ইয়াত চাফ চিকুণ হৈ যায় কালাৰিং হৈ যায় হয় হয় তো এতিয়া ক'ত গৈ আছোঁ এতিয়া আমি থাই এফচিৰ থাই এফচি এতিয়া উম্পাবেং পাব উম্পাবেং পাছত থাই এফচি যাব উম্পাবেং পাছতে থাই এফচি তাৰ আগতে আৰু উমটাছমেং বোলে কাছিয়া বাখাৰ লগত উমটাছমেং হয় আমাৰ কাৰ্বি বাখাৰ লগত লাংহেম্পি সেই ৱাটাৰফলটো আগত পাম লাংহেম্পি তো বলক ক'ত যাম নামবিলাকতো মই নাজানো সেইকাৰণে দাদাই মানে চব কৈ দি আছে চাওক ইয়াতে আনাৰস গছৰ খেতি কৰিছে ইয়াতে আৰু আগতে আছে যিটো দাদাৰ নৱৰ ঘৰ হয় দাদাৰ নৱৰ ঘৰতে গৈ আছোঁ মানে মেঘালয় বৰ্ডাৰৰ ওচৰতে দাদাৰ নৱৰ ঘৰতে গৈ খোৱা দাৱা কৰি পাছতে যাম থাই এফচি ৱাটাৰফল গাইছ তো গাইছ ইয়াতে বাইকটো ৰাখিলোঁ আৰু মই আহিছোঁ মানে দাদাৰ যিটো নৱ হয় নৱৰ ঘৰতে আহিছোঁ তো ইয়াতে এইটো কি চাউল হয় এইটো পাহাৰৰ চাউল হয় আৰু চাওক গাইছ মানে চাউলটো অলপ বেলেগ ধৰণৰ হয় ৰং চিংবক কয় এইটো ৰং চিংবক মানে কাৰ্বি বাহা কিলে মানে চিংবক নিচিনা একদম ফুলৰ নিচিনা ফুলি যায় এইটো হয় এইটো আমাৰ প্লেনৰ এৰিয়া নাপাব এইটো খালি পাহাৰৰ এৰিয়াহে পায় মানে এইটো পাহাৰৰ এৰিয়াত পাব আৰু আপোনালোকে চাব পাৰে ইয়াতে মানে নেচপাতি গছৰ বাগান আছে আৰু লগতে কমলা গছ আছে ইয়াত আলু নাপায় হয় আলু নাপায় খালি ইয়াত ৰঙালাও পাব ৰঙালাও আৰু গাহৰি মাংস বনাইছে চাওক ইয়াতে মানে এইটো হয় গাহৰি মাংস আৰু এইটো হয় ৰঙালাও তো মানে এইটো দি মানে এতিয়া খাই মানে যাম থাই এফচি ৱাটাৰফল য'ত আছে মেঘালয় বৰ্ডাৰ আপোনালোকে এইটো পাব নেকি এইটোতো প্লেন্সত নাপাব হোজাই ডিষ্ট্ৰিক্টত নাপাব নগাঁও ডিষ্ট্ৰিক্টত মানে গুৱাহাটীও নাপাব কাৰ্বি আংলং প্লেন্সতো নাপাব এইটো হ'ল আমাৰ বৰ্ডাৰ এৰিয়া উম্বাছো লাংহেম্পি আমাৰ এইটো ৰংপাংবং মেঘালয় বৰ্ডাৰে পাব এইটো কিবা চাউলটো আমাৰ কাৰ্বি হ'লেও আমি প্লেন্সত নাপাব সেইটোৱে ৰাইজ সকলোকে মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মেঘালয় বৰ্ডাৰ যদি আপোনালোকে ঘূৰিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে আহি এইটো ভাতটো খাই পেলাই আপোনালোকে আলহী খাই আপোনালোকে সন্তুষ্ট হয় ময়ো খাই আছোঁ বহুত টেষ্টি হয় টেষ্টি লাগিছে নেকি হয় মই খাইছোঁ এতিয়া খাইছোঁ বহুত টেষ্টি হয় এইটো মোৰ নব হয় আৰু মোৰো নব হয় বহুত টেষ্টি হয় তো এতিয়া গৈ আছোঁ থাই এফচি মানে বাটটো খাই মানে অলপ ৰেষ্ট কৰি যাম থাই এফচি যদি মেঘালয় বৰ্ডাৰ হয় তো আপোনালোকক তাতে গৈ আপোনাক দেখাই আছোঁ দাদাৰ ল'ৰা হয় ন মোৰ ককায়ৰ নাতি মানে দাদাৰ ককায়ৰ নাতি হয় তো ইয়াতে চাওক মানে ভাত চাত লৈ আহিছে আৰু চব মানে সিয়ে দি আছে তো নামটো হ'ল উৰ্মিলি গাইছ মানে খোৱা দাৱা কৰিলোঁ আৰু ইয়াতে চাওক তেওঁলোকৰ মানে খেতি যিটো হয় ইয়াতে মানে আদা তেওঁলোকে মানে খেতি কৰিছে চাওক ইয়াতে আদা ওলাই তো মোক দিছে আৰু দাদাৰ নবই এতিয়া আদা দিছে ইয়াতে চাওক বেগতে আছে আদাবিলাক ইয়াতে চাওক চাই লওক আদাবিলাক ইয়াতে আছে তো আদাটো মানে দাদাও নিব ময়ো নিম তো ঘৰতে গৈ মানে কেইবাৰত কৰি লৈ যাব লাগিব তো এতিয়া গৈ আছোঁ থাই এফচি ৱাটাৰফল যি মেঘালয়ৰ বৰ্ডাৰ হয় তো তাতে গৈ আপোনাক দেখুৱাই আছোঁ গৈ তো বাই বাই নব বাই 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 তো গাইছ তো ফাইনেলি মানে গৈ আছোঁ এতিয়া থাই এফচি ন থাই এফচিৰে গৈ আছোঁ বহুত দূৰ আছে আৰু এতিয়া 4টা বাজি আছে আৰু 1 ঘণ্টা টাইম আছে সন্ধিয়া হৈ যাব তো 1 ঘণ্টা মানতে পাম কি না আপোনালোকক চেষ্টা কৰিম আপোনালোকক দেখাবলৈ এইপিনে গৈ আছোঁ গাইছ লাহে লাহে ঘূৰি মানে দাদাই মানে শ্বৰ্টকাটত আহিছে তো মানে অলপ মানে শ্বৰ্টকাট হৈ গ'ল দাদা ভিতৰত যাব পাৰোঁ আৰু আপোনাক দেখাব পাৰোঁ তো এতিয়ালৈকে পোৱা নাই 4 বাজি আছে হয় বহুত দূৰ হয় আপোনালোকে ভাবক যে এটা ছুপাৰ স্প্লেণ্ডাৰ লৈ আমালোকে মই আৰু দাদা আহিছোঁ মেঘালয় বৰ্ডাৰ 175 কিলোমিটাৰ 125 কিলোমিটাৰ আমি মোৰ নিজৰ ঘৰত হয় আৰু এতিয়া পুৰা জংঘল হয় একো মানুহ নাই পুৰা একদম অকলে গৈ আছোঁ মই আৰু দাদা লাংহেম্পি ৱাটাৰফল তো গাইছ চাওক আছে ইমান মানে ওখৰ পৰা মানে পানীবিলাক আহে চাওক
এই তাৰ পৰা পানীবিলাক আহি আছে আৰু যেতিয়া মানে বৰষুণৰ ছিজনত মানে এই ৰাস্তাটো পাৰ হৈ যায় ন এই পূৰা পানীবিলাক ৰাস্তা পাৰ হৈ যায় আৰু ইয়াতে চাওক ইয়াতে শিৱ মন্দিৰ আছে তো ইয়াতে চাওক পানীবিলাক ইমান ধুনীয়াকৈ মানে লাহে লাহে পৰি আছে মানে পানী অলপ কম আছে যাতে তো ইয়াতে মানে জিৰণি ঘৰ আছে তো বেছি দেৰি নকৰোঁ কিয়নো মানে টাইম কম আছে এতিয়া মানে 4টা মানে পাৰ হৈ গ'ল তো এতিয়া গৈ আছোঁ মানে থাইএফচি ৱাটাৰফল গাইছ তো মোক দাদা ইমান ভাল মানুহ ন মানে কি ক'ম ইমান বিশ্বাস কৰিছে মোক আৰু ময়ো মানে নিজৰ ঘৰ কাম দি পেলাই মই সৰস্বতী দাৰ লগত আজি মই কাৰ্বি আংলং যিমান ৱাটাৰফল আছে মই 1 পৰা 2 লৈকে 3 লৈকে মই নিজে দেখুৱাবলৈ তো আপোনালোকে ভাবিছেনে এটা বস্তু গম পাইছে যে দাদা নিজৰ কাম এৰি মোৰ লগত আহিছে মানে মোক মানে এইটোৱে মানে বহুত ভাল লাগিছে দাদাক সেইকাৰণে মই বহুত বিশ্বাস কৰোঁ দাদাক তো আৰু বহুত কিবা কিবি আছে আপোনালোকক দেখাম মানে দাদাৰ লগত সদায় মানে ঘূৰি থাকিম তো আপোনালোকে দেখাম গাইছ হয় আমাৰ ট্ৰাইবেলৰ ভিতৰত আমাৰ কাৰ্বি মানুহ কাৰ্বি ট্ৰাইবেলৰ নিচিনা মন খোলা খুলি মন ভালটো আৰু ট্ৰাইবেলৰ জাতি আৰু নাপাব হয় কাৰ্বিটো হ'ল সদায় চিধা চিধি মন খোলা খুলি ভাল লগত বহুত ভাল বেয়া লগত হ'লেও আমি মানে মাফ কৰি আমি সদায় ভাল ঠিক আছে দাদা আগতে আগবাঢ়ি থাকোঁ ন তো গাইছ খৰচবিলাক আহি আছে চাওক ইয়াতে গাড়ী লৈ তো আমালোকে গৈ আছোঁ বাইকতে আৰু এইবিলাক চব মানে পানী গছ হয় পানী গছ মানে এটা বস্তুৰ কাৰণে উপকাৰ মানে ঘৰৰ চাকৰিৰ কাৰণে ঘৰ বনায় ইপিনে আছে মানে অফিসটো ন চাওক ইয়াত ইপিনে আছে মানে ফৰেষ্টৰ অফিসটো তো পাইন গছ চাওক এটা পাইন গছৰ বাগান হয় চব বাগান হয় তো আগতে গৈ আছোঁ তো গাইছ এয়া হ'ল কাৰ্বি আংলঙৰ লাষ্ট ফৰেষ্ট গেট হয় এইটো তো এতিয়া মানে এইটো ফৰেষ্ট গেট ক্ৰছ কৰি আছোঁ তো হয় কাৰ্বি আংলং লাষ্ট ফৰেষ্ট গেট ক্ৰছ কৰিছোঁ এতিয়া তো এতিয়া পাই যাম মানে থাইএফচি ৱাটাৰফল আৰু 2 কিলোমিটাৰ মান আছে তো মানে থাইএফচি পালেই মানে মেঘালয় বৰফ মেঘালয় পৰা আপোনালোক দেখাম মানে আৰু আধা ঘণ্টামান আছে মানে সন্ধিয়া হৈ যাব তো যাতে সোনকালে যাব পাৰে আপোনালোক দেখাব পাৰোঁ তো মানে পুৰা দিনটো মানে বাইক ৰাইড কৰি আছোঁ চাগে দাদা একদম নন ষ্টপ টুৰিষ্ট প্লেচ হয় আপোনালোকে এটা আহিব পাৰে তো আপোনালোকে যদি নাজানে তো আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব উমপাৰেং বাজাৰ হয় ন टूरिस्ट रास्ता है तो इधर ना पुला दाम नहीं यहाँ से कितना दूर है 100 रोड में थैंक यू তো ইপিনে যাব লাগিব গাইছ তো ইপিনে যাব লাগিব ইপিনে যাব নালাগে ইপিনে থাইএফচি ৱাটাৰফল হয় তো ইপিনে গৈ আছোঁ এতিয়া গাইছ মানে থাইএফচি ৱাটাৰফল পাবি আৰু 1 কিলোমিটাৰ মান আছে আৰু 5 মিনিট লাগিব তো এই চাওক না ভিউটো চাওক না ইমান ধুনীয়া হয় ভিউটো আগতে আছে ভিউটো মানে ইমান ধুনীয়া লাগি আছে মই কি ক'ম গাইছ মানে একদম দাদা একদম পুৰা থাইএফচি মানে ভালেই অলপ স্যার তলতে স্যার তলতে আৰু এইতে পাহাৰৰ ওপৰেদি গৈ আছোঁ লাহে লাহে তাতে মানে কোনো অসুবিধা নহয় আৰু আপোনালোকে এটা বস্তু ফ্ল' কৰিছে এইটো ফ্ল'টো হ'ল আপোনাৰ ইয়াতে কোনো মানুহ নাই চাওক ইয়াতে ৰাস্তাত কোনো মানুহ নাই কিন্তু মানে কোনো মানে ভয় নাই আপোনালোকে আহিব পাৰে ইয়াতে ঘূৰি যাব পাৰে কিন্তু কোনো মানে কোনো ডিষ্টাৰ্ব নাই কোনো কাৰ্বি আংলং ভয় কৰিব নালাগে আৰু মই এতিয়া কাৰ্বি মানুহ হ'লতে গৈ আছোঁ থাইএফচি ৱাটাৰফলত দাদা কাৰ্বি হয় তো ইয়াতে চাওক ভিউটো চাওক ইমান ধুনীয়া হয় কৈছে মানে ৰাতি হ'লেও মানে থাইএফচি আপোনালোকক দেখাব তো মই আপোনালোকক দেখাম দাদা কি কয় মানে ৰাতি হ'লেও দেখাম ন এতিয়া মানে ইমান দূৰৰ পৰা আহিছোঁ মানে পুৰা দিনটো মানে ৰাইডিং কৰি আছে মানে পুৰা নন ষ্টপ আৰু পোষ্টাৰ মানে চাইছিলোঁ মানে থাইএফচি ওপৰত
চনত আমাৰতো ইয়াত পাইছিলে হয় তো এইপিনে যাব লাগিব ন আমাৰ দাদা হয় চেৰণ হয় এফালেতো এইপিনে গৈ এইপিনে যাব লাগিব ঠিক আছে তো কি কৰিম আৰু সন্ধিয়া হৈ গ'ল এতিয়া আৰু অন্ধকাৰ হৈ আছে লাহে লাহে থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ চেৰণ না থেংক ইউ থেংক ইউ সঁচা মুনি বা বলক 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 সোনকালে বলক লাং এম কে নি বাং বম হে অঁ ঠিক আছে সোনকালে বলক যাতে সোনকালে গৈ আমাৰ ফলোৱাৰ্ছসকলক দেখুৱাব পাৰোঁ কিমি পিয়ামুনিত হে বাঙাকাই বুজা হে তো গাইছ মানে বেলেগ ৰাস্তাতে আহি পালোঁ মানে সেইকাৰণে মানে অলপ ভাল এতিয়া মানে দাদাই কৈছে যে এইপিনে যাব লাগিব এইপিনে গৈ আপোনালোকক দেখাম গাইছ মানে চাওক ইয়াতে মানে এতিয়া সন্ধিয়া হৈ আছে লাহে লাহে আৰু সন্ধিয়া হৈ আছে আৰু কিন্তু মানে এতিয়াও মানে আপোনালোকে মানে অলপ মানে ভয় লাগি আছে কিন্তু মানে ভয় খোৱা নাই এতিয়াও তো চাওক এটা মানুহো নাই তো লাহে লাহে গৈ আছোঁ থাই এফ চি ৱাটাৰফলত ৰাস্তাতে আছোঁ এতিয়া আৰু ডাউনত গৈ আছোঁ এতিয়া আৰু এইটো পাহাৰ যিটো আছে এইটো এই মেঘালয় বৰ্ডাৰ তো আপোনালোকে তাতে গৈ আপোনালোকক দেখাই আছোঁ যিমান পাৰোঁ আপোনালোকে অন্ধকাৰ হৈ যালে আপোনালোক দেখাব নোৱাৰিম সেইকাৰণে কৈ আছোঁ গাইছ তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব জংঘলতে ইমান মানুহ আছে চব ইয়াতে মানে থাই এফ চি চাবলৈ আহিছে হেপী এডভান্স খ্ৰীষ্টমাছ পেহা কি কৈছে জানো আৰু এইটো চাওক ইমান ডেঞ্জাৰাছ ৰাস্তা হয় তো আপোনালোকে এনেকুৱা ৰাস্তা আহিছেনে কমেণ্টে কৰি জনাব আপোনালোকে চাওক ইয়াতে আমাৰ জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকুৱা ঠাইত আহিছোঁ তো মোৰ দাদাই লৈ আহিছে ইমান দাদা মোৰ মৰমৰ হয় আৰু ভাল হয় কি ক'ম গাইছ তো আগতে আছে থাই এফ চি ৱাটাৰফলটো আপোনালোকক দেখাম তাতে গৈ এতিয়া সন্ধিয়া এতিয়া 5টা বাজি আছে তো এতিয়াও মানে অলপ আপোনালোকক দেখাই আছোঁ কিয়নো মানে অন্ধকাৰ হৈ গ'ল তো এতিয়া চাওক এইটো হয় এটা জংঘল হয় তো মই এতিয়া ফ্লেছ লাইটটো মানে অন কৰি লৈছোঁ সেইকাৰণে আপোনালোকক দেখাব পাৰোঁ যাতে অলপ তো ইয়াতে মানে মই আৰু মোৰ দাদা আহিছে দাদা আগতে আছে তো আপোনালোকে ভাবক যে ইমান ভয়ে খোৱা নাই সেইকাৰণে যাতে আপোনালোকক দেখাব পাৰোঁ তো ইয়াতে চাওক ইপিনে আছে আপোনালোকে যে এইবিলাক যে চাই আছে পানীবিলাক তো এইবিলাক পানী আপোনাৰ মানে ৱাটাৰফলৰ পৰা আহি আছে যিটো থাই এফ চি ৱাটাৰফল হয় ইয়াতে আছে তো কি ক'ম গাইছ মানে আগতে যাব পাৰিম কি নাই এইটো মই ভাবি আছোঁ কিয়নো দাদা ইয়াতে মানে মানুহ এজনৰ লগত কথা পাতি আছে তো আপোনালোকক দেখাম দাদা ইয়াতে যে কথা পাতি আছে লোকেল মানুহ হয় ইয়াৰ এজন লোকেল মানুহ আছে দাদা কি ক'লে যাব নোৱাৰিম পাৰিব পাৰাটো কিন্তু কিমান টাইম লাগিব কৰা পৰং লাং 5 মিনিট লাগিব আকে হাই 10 মিনিট লাগিব বোলে তো চাগে তো অলপ চাই আহোঁ সেনেকৈ যাব লাগে এইপিনে চাওক ইয়াতে এনেকুৱা ডেঞ্জাৰাছ ৰাস্তা হয় ন তো আপোনালোকে যদি আহে তো আপোনালোকে গম পাব এনেকুৱা ইমান কষ্ট কৰি আছোঁ চাওক ইয়াতে পানীবিলাক লাহে লাহে গৈ আছে তো ময়ো এইটোৰ ওপৰেদি গৈ আছোঁ কিয়নো আপোনালোকক দেখাবতো লাগিবই মই আহিছোঁ এইটোৰ কাৰণেই যে থাই এফ চি ৱাটাৰফলটো ইমান দিনৰ পৰা দাদাক কৈ আছোঁ যে মই দেখাবলৈ দাদাতো গ'ল তো মই কেনেকৈ যাম এইটো ভাবি আছোঁ তো গাইছ চাওক ইয়াতে এটা এইটো আছে তো মই কেনেকৈ যাম ইয়াতে তো লাহে লাহে আহি পালোঁহি অলপ আছে আৰু বেছি নাই আৰু খোজকাঢ়ি গৈ যাব লাগিব তো কি কৰিম আৰু হয় তো এইপিনে চাওক পূৰা চাৰিওপিনে জংঘল হয় একো মানুহ নাই এটা চাওক দাদা খোজকাঢ়ি গৈ আছে আপতে তো ময়ো গৈ আছোঁ আপতে ফাইনেলি মানে ইমান কষ্ট কৰি আপোনালোকক দেখাবৰ কাৰণে মই আহিছোঁ চাওক ইয়াতে এতিয়া সন্ধিয়া হৈ গ'ল মই ফ্লেছ লাইট জ্বলাই আপোনালোকক দেখাম অলপ দেখাম থাই এফ চি ৱাটাৰফল ঘৰৰ পৰা 150 কিলোমিটাৰ দূৰ হয় এনেকুৱা থাই এফ চি ৱাটাৰফল হয় ইমান ধুনীয়া আৰু ইপিনে আছে মেঘালয় বৰ্ডাৰটো এই পাহাৰটো পাৰ হ'লে মেঘালয় বৰ্ডাৰ আপোনালোকে পাই যাব আৰু ইয়াতে চাওক মোৰ দাদা এতিয়া মানে দেখা নাযায় আৰু তো আপোনালোকক দেখাই আছোঁ হয় আৰু ইয়াতে চাওক পানী একেবাৰে ওচৰতে পানী যিটো আছে নহয় একেবাৰে ওচৰতে হয় এইপিনে পানীবিলাক গৈ আছে লাহে তো আপোনালোক কি ক'ম গাইছ দাদা কি ক'ব ইমান দূৰৰ পৰা আহি য়েছ বহুত ধুনীয়া লাগিছে বহুত ভাল আটাইতকৈ মানে বৰ্ডাৰ আৰু মেঘালয় বৰ্ডাৰ আৰু কাৰ্বি আংলং আছামৰ বৰ্ডাৰ আটাইতকৈ ধুনীয়া ৱাটাৰফল হয় এইটো মানে দিনতে আহিলে আৰু ভাল আছিলে ন ভাল আহিছিলে অলপ লেট হৈ গ'ল মানে আমি 9টা বজাৰ পৰা আহি ইয়ালৈকে কিবা 10 ঘণ্টা লাগি গৈছে আৰু ইমান দূৰ হয় মানে জংঘলৰ ভিতৰদি আহিব লাগে খোজকাঢ়ি আৰু আপোনালোকে যদি আহে ভয় নাখাব তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।